শেখৰ যদি এই সিদ্ধাৰ্থক দেখিলে তেওঁলোকক গুণ্ডা গুণ্ডা যেন লাগে। এই স্বনিৰ্মাণ গাঁৱটো পুলিচ অফিচাৰ নে চোৰ গমেই নাপায়, সিটো চোৰৰহে পুলিচ হয়। সি চোৰাংটো এটা চোৰ, মহা বদমাইছ, নহ'লে কেনেকৈ সি এই কাৰবাৰটো ঘূৰিব পাৰে? ধৰিব লাগে, শাস্তি কৰিব লাগে, আৰু এই গোটেইকেইটাক যদি 3rd ডিগ্ৰী দিয়ে এনেই ওলাই যাব। আৰু 3rd ডিগ্ৰী দিব লাগে, আৰু নোৱাৰিলে তেখেতসকলে গোটেই অসম ৰাজ্যক এৰি দিয়ক, আমি চবে 3rd ডিগ্ৰী দিম। আৰু মই এই মতে ক'ম, যিজন ব্যক্তি নিজৰ ককাই ভাইক সুৰক্ষা দিব পৰা নাই, বকুবাসী ৰাইজক যে সুৰক্ষা দিব নোৱাৰে এইটো নিশ্চিত হৈছে। গতিকে সেইজন মানুহক চাকৰি বৰ্খাস্ত কৰিব লাগিব। শুনি আছোঁ বৰ্খাস্ত কাম নাই, চাকৰিৰ পৰা তাক বিদায় দিব লাগিব গোটেইবিলাকৰ, কাৰণ তেওঁৰ কোনো কামেই নাই, মিনিংলেছ মানুহ এজন সেইজন মানুহ। আৰু তেওঁ যে APS পাইছে কেনেকৈ পালে এইটো সন্দেহজনক হৈ গ'ল। জুবিনদাৰ ন্যায়ৰ বাবে জেললৈ অপেক্ষা কৰিছে আমাৰ সন্মানীয় ভেক্টৰ দাস। এনেকুৱা এটা চিলত দিব লাগিব ভেক্টৰ দাস, মানে ন্যায়ৰ বাবে নিজৰ জেল খাব লাগিলে ভেক্টৰ দাসে। আগতে গম পাইছা আপোনালোকে, আমি ন্যায় চিঞৰি চিঞৰি গৈ গৈ বহুত অনুৰাগীসকলক গ্ৰেপ্তাৰ কৰিলে। ঠিক তেনেদৰে আমাৰ ভেক্টৰ দাসো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰি ৰাখিছে। যেতিয়ালৈকে ন্যায় নাপায় ভেক্টৰ দাসে জেললৈ থাকিব নেকি? এনেকুৱা এটা ডাঙৰ প্ৰশ্ন। সকলো মানুহেবোৰ আপোনালোকেও প্ৰশ্ন কৰি আছে যে ভেক্টৰ দাসে কিয় এনেকুৱা এৰেষ্ট কৰিব লাগিলে। ভেক্টৰ দাসক ইমান ভাল মানুহক যে জুবিনদাৰ ন্যায় বিচাৰি বিচাৰি চিঞৰি চিঞৰি গৈছে, কিন্তু ভেক্টৰ দাসক কিয় গ্ৰেপ্তাৰ কৰিব পালে? আমাৰ অসমৰ জনকণ্ঠশিল্পী জুবিনদাৰ ন্যায় বিচাৰোঁতে কিবা ভুল আছিল নেকি? আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, বেয়া নাপাওঁ যদি, ঠিকেই হ'ল বা ভাগ্য ভাল, সেই অনুৰাগী জুবিনদাক মৃত্যু কৰা অপৰাধীসকল বদমাছসকলে যদি নিয়া হ'লেহেঁতেন, কি হ'লেহেঁতেন, মামাই কি কৰিলেহেঁতেন? এতিয়া যে হিন্দু মুছলমানক কিবা এটা ডিফাৰেঞ্চ কৰি আছে, আৰু আকৌ এবাৰ ডিফাৰেঞ্চ কৰি আছে মামাই হিন্দু মুছলিমসকলক। যদি জুবিনদাক মৃত্যু কৰাসকলে যদি নিয়া মানুহ থাকিলহেঁতেন, তেতিয়াহ'লে মামাই কি কৰিলহেঁতেন? এইটো আপোনালোকক মই প্ৰশ্ন সুধিলোঁ, উত্তৰটো আপোনালোকে দিবা। ঠিক আছে, মই নকওঁ, একো নকওঁ। আৰু পুলিচ এজন আছিলে, কি নাম আছিলে, আপোনালোকে ভিডিঅ'ত দেখিবা, চাই যোৱা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা, আৰু আপোনালোকে ক'বা জুবিনদাৰ ন্যায় আমি এবছৰ নহয় এই মাহতে পাব লাগিব, অক্টোবৰ মাহতে আমি পাব লাগিব। ঠিক আছে, এতিয়া এনেকুৱা এটা ৰাইজ মেল কৰি আছে বা চিঞৰি আছে জুবিনদাৰ ন্যায় কেতিয়া পাম কেতিয়া পাম। যদি আজি ন্যায় নাপায়, কালি ন্যায় নাপায়, আৰু অহা বাৰত যদি এনেকুৱা কোনোবা মৃত্যু কৰিলে বা হত্যা কৰিলে কোনে ন্যায় দিব? একো ন্যায় নাপাব। জুবিনদাই এনেকুৱা এটা যদি জনকণ্ঠশিল্পী ইমান ডাঙৰ ছিংগাৰে যদি ন্যায় নাপায়, আৰু আমি সৰু সুৰা মানুহে ক'ত ন্যায় পাব? ন্যায় বুলি শব্দটো ক'লৈ যাব? ঠিক আছে, চাই ল'বা ভিডিঅ'টো আগতে। প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালোঁ, ছাবস্ক্ৰাইব কৰি ল'ব যদি নতুনবাৰ আহিছে, চাই যোৱা। শেখৰ যদি এই সিদ্ধাৰ্থক দেখিলে তেওঁলোকক গুণ্ডা গুণ্ডা যেন লাগে। এই স্বনিৰ্মাণ গাঁৱটো পুলিচ অফিচাৰ নে চোৰ গমেই নাপায়, সিটো চোৰৰহে পুলিচ হয়। সি চোৰাংটো এটা চোৰ, মহা বদমাইছ, নহ'লে কেনেকৈ সি এই কাৰবাৰটো ঘূৰিব পাৰে? ধৰিব লাগে, শাস্তি কৰিব লাগে, আৰু এই গোটেইকেইটাক যদি 3rd ডিগ্ৰী দিয়ে এনেই ওলাই যাব। আৰু 3rd ডিগ্ৰী দিব লাগে, আৰু নোৱাৰিলে তেখেতসকলে গোটেই অসম ৰাজ্যক এৰি দিয়ক, আমি চবে 3rd ডিগ্ৰী দিম। আৰু মই এই মতে ক'ম, যিজন ব্যক্তি নিজৰ ককাই ভাইক সুৰক্ষা দিব পৰা নাই, বকুবাসী ৰাইজক যে সুৰক্ষা দিব নোৱাৰে এইটো নিশ্চিত হৈছে। গতিকে সেইজন মানুহক চাকৰি বৰ্খাস্ত কৰিব লাগিব। শুনি আছোঁ বৰ্খাস্ত কাম নাই, চাকৰিৰ পৰা তাক বিদায় দিব লাগিব গোটেইবিলাকৰ, কাৰণ তেওঁৰ কোনো কামেই নাই, মিনিংলেছ মানুহ এজন সেইজন মানুহ। আৰু তেওঁ যে APS পাইছে কেনেকৈ পালে এইটো সন্দেহজনক হৈ গ'ল। গতিকে সেইকাৰণে জুবিন গাৰ্গ ডাঙৰে জাষ্টিছটো পাব লাগিলে এই কালপ্ৰিতক ধৰিব লাগিব। কি বিচাৰ কৰে, কি বিচাৰ নকৰে অসমৰ জানুহে, অসমৰ সমাজ জীৱনে নাজানে। অসমৰ সমাজ জীৱনে এইটো জানে যে জুবিন গাৰ্গৰ লগত নামহংস ব্যক্তিসকল, দুখীসকল শাস্তি পাব লাগিব, আৰু শাস্তিটো এনেধৰণৰ কঠোৰৰ পৰা কঠোৰতম, যে কোনো মানুহে ভৱিষ্যত দিনত এনেধৰণৰ এটা সম্পদ ঠকাই যোৱাৰ সংক্ৰান্তত কোনেও জড়িত হ'ব নোৱাৰে। সেই কথাখিনি হৈছে। আজি ফেচবুকত আজি সিদ্ধাৰ্থই কওক, শেখৰ যদিয়ে কওক, আজি চামকানে মহন্তক বহুত কিবা কিবি কৈ থাকিব, ক'বলৈ বেয়া শুনি আজি তাৰিখত গোটেইবিলাক ক্ষেত্ৰত। এই শেখৰ যদি এই সিদ্ধাৰ্থক দেখিলে তেওঁলোকক গুণ্ডা গুণ্ডা যেন লাগে। এই স্বনিৰ্মাণ গাঁৱটো পুলিচ অফিচাৰ নে চোৰ গমেই নাপায়, সিটো চোৰৰহে পুলিচ হয়। সি চোৰাংটো এটা চোৰ, মহা বদমাইছ, নহ'লে কেনেকৈ সি এই কাৰবাৰটো ঘূৰিব পাৰে? আৰু চামকানে মহন্ত, মানুহে কৈছে ফেষ্টিভেল মহন্ত, সি মানে ক'বই বেয়া গোটেইবিলাকৰ ক্ষেত্ৰত, এনে এটা বদমাইছ। আৰু এনেকুৱা বদমাইছ মানুহ পাবৰ কাৰণে কঠিন। গতিকে দুখ মোৰ এইটোতে লাগিছে যে এজন অসমৰ
সম্পদ হীৰা যিটো আৰু 100 বছৰলৈকে জন্ম নহয় জুবিন গাৰ্গ ঢুকাল তাৰ চাৰিকাষে কোন আছিল অসমীয়া এজন হীৰাৰ যে সম্পদ যদি আমি অসমীয়া মানুহ বৃহত্তৰ অসমীয়া বুলি কথা কৈছোঁ তাতে যদি আমি সুৰক্ষিত নহয় বিশ্বৰ চতুৰ্থ ইকনমি দেশ তাত যদি আমি সুৰক্ষিত নহয় ছিংগাপুৰ নিচিনা ঠাইত য'ত আটাইতকৈ বিশ্বৰ সুৰক্ষিত এখন ঠাই তাত যদি জুবিন গাৰ্গৰ নিচিনা ব্যক্তি সুৰক্ষিত নহয় সাধাৰণ খেতিয়ক সাধাৰণ শ্ৰমজীৱী মানুহ ক'ত সুৰক্ষিত হ'ব গতিকে সেইকাৰণে কঠোৰ পৰা কঠোৰ হ'ব লাগে মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ এইটোৱে আহ্বান যে কিমান দিন লাগে নালাগে সেই কথাখিনি চাব দৰকাৰ নাই গতিকে যিমান পাৰে সোনকালে আজি এসপ্তাহ পাৰ হৈ গ'ল গতিকে সামাজিক নীতি নিয়ম কি হ'ব লাগে চলি থাকিব তাত সেইটো বেলেগ কথা এইটো চলিব সমাজৰ নিয়ম চলিব লাগিব গতিকে মই ভাবোঁ 15 দিনৰ ওপৰত বেছি সময় হ'ব নালাগে ধৰিব লাগে শাস্তি কৰিব লাগে আৰু এই গোটেইকেইটাক যদি 3rd ডিগ্ৰী দিয়ে এনেই ওলাই যাব আৰু 3rd ডিগ্ৰী দিব লাগে আৰু নোৱাৰিলে তেখেতসকলে গোটেই অসম ৰাজ্যক এৰি দিয়ক আমি চবে 3rd ডিগ্ৰী দিম আৰু ওলাই যাব ভাবে আৰু স্যাৰ বকোৰ যিজন CDSP নৱনিৰ্মিত যিটো বকো সমগ্ৰ জিলা তাৰ CDSPজন সন্দীপন গাৰ্গ তেখেত সম্বন্ধীয় ভায়েক হয় জুবিন গাৰ্গৰ এই ঘটনাটোৰ লগত সাঙুৰ খাইছে কি ক'ব খোজে চাওক প্ৰথম কথা হ'ল আজি তাৰিখৰ গোটেই অসমবাসী ৰাইজে মই কেৱল জুবিন অনুৰাগী বুলি মই নকম গোটেই অসমবাসী ৰাইজে অসমৰ সমাজ জীৱন প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিয়ে তেখেতৰ যি মৃত্যুক সহজভাৱে মানি লোৱা নাই কাৰণ অসমৰ পৰা এটা সম্পদ যিহেতু হেৰাই গ'ল যিটো সম্পদ কোনোকালে অসমত আৰু জন্ম নহয় কোনোকালে অসমে নাপায় গতিকে সেই সম্পদ হেৰাই যোৱাত যিসকল ব্যক্তিৰ নাম ইয়াত সাঙুৰ খাইছে মোৰ আহ্বান মুখ্যমন্ত্ৰীৰ প্ৰতি যিটো থাকিব যিহেতু ডাবল ইঞ্জিনৰ চৰকাৰ কেন্দ্ৰত চৰকাৰ আছে দিল্লীত চৰকাৰ আছে ভাৰতবৰ্ষৰ চতুৰ্থ ইকনমি ৰাষ্ট্ৰলৈকে পৰিণত হৈছে গতিকে ভাৰতবৰ্ষই বিশ্বৰ সকলো দেশলৈ যাব পাৰে গতিকে যিসকলৰ নাম সাঙুৰ খাইছে সেই চামকণা মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই কওক শেখৰজ্যোতি গোস্বামী কওক সন্দীপন গাৰ্গ যায়ে নকওক সকলোকে ইমিডিয়েট ধৰি আনিব লাগে এৰেষ্ট কৰিব লাগে কাৰণ ভাৰতবৰ্ষৰ আইনী ন্যায় ব্যৱস্থাত ধৰিব নোৱাৰে বুলি কোনো কাৰণ নাই কাৰণ ধৰি থৈ দিয়া মানে হ'লকে ধৰি তেওঁলোকে পুলিচ কাজত ৰাখি থৈ দিয়কচোন তেতিয়া তেওঁলোকে কোনো ধৰণৰ যি তথ্য গাপ দিব নোৱাৰে লুকাব নোৱাৰে SIT গঠন কৰিছে মই আশা ৰাখিম আৰু মোৰ অনুভৱটো এনেধৰণৰ আজি তাৰিখত যে জুবিন গাৰ্গ সিদিনাখনে জাষ্টিছ পাব যিদিনাখন জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সাঙুৰ খোৱা ব্যক্তিসকল দুখীসকল বিচাৰি ওলাই শাস্তিৰ সন্মুখীন হ'ব শাস্তি পাব শাস্তি বিহিব সিদিনাখনে জুবিনৰ প্ৰতি জাষ্টিছটো প্ৰকৃতাৰ্থত হ'ব মাইকেল জেকছনৰ মৃত্যুত যদি চিকিৎসক এজন যদি 7 বছৰ জেল হ'ব পাৰে ভাৰতবৰ্ষৰ চতুৰ্থ অৰ্থনৈতিক ৰাষ্ট্ৰ হিচাপে বিশ্বৰ য'তেই নাথাকক ক'ত আছে তেখেতসকলে ছিংগাপুৰতহে আছে চাংমকণা মহন্ত সিদ্ধাৰ্থ আমি যদি কওঁ ক'ত আছে মই যদি কথাখিনি ক'বলৈ যে আমি নাজানিম ক'ত আছে ভাৰতবৰ্ষৰ ভিতৰত লুকাই আছে পৃথিৱীৰ ভিতৰত ক'ত লুকাই আছে কিয় কৰিব নোৱাৰে আনপিনে সন্দীপন গাৰ্গ APS এজন পুলিচ বিষয়া নহয় তেওঁ আমাৰ বকো সমজিল্লাৰ SP হয় তেখেত আকৌ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাইটো যদি ককাইজনক যদি তেওঁ সুৰক্ষা দিব নোৱাৰে তেওঁ আমাৰ বকোবাসীক কেনেকৈ সুৰক্ষা দিব গতিকে মইতো ভাবোঁ আইনে কি বিচাৰ কৰি কি শাস্তি দিব সেইটো পিছত কথা মই ভাবোঁ এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ গৃহ বিভাগে সন্দীপন গাৰ্গক ধৰি বান্ধি আনি ৰাখি থ'ব লাগে ঠিক আছে আপোনালোকে ভিডিঅ'টো দেখা পাইছা এতিয়া কমেণ্ট কৰি জনাব জয় জুবিন দা বোলে ওম শান্তি জুবিন দা বোলে বা জাষ্টিছ ফৰ জুবিন দা বোলে লিখি দিব এতিয়া নেক্সট আপডেটত লগ পাম যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব সোনকালে 200K কৰি দিব আপোনালোকৰ পৰা মই এনেকুৱা নতুন আপডেট লৈ আহি থাকিম আৰু ন ঠিক আছে বাই বাই